পিছফালে দেখিব পাৰিছে আমাৰ এক ধুনীয়া পৰিৱেশ, ধুনীয়া এটা ৰেলী আমাৰ। আমাৰ ৰোডটো হ'ব আমি হাটবাজাৰ হৈ গৈ থানাৰ আগেদি আহি চাৰিআলিদি কলেজ। ঘৰ ঘৰ তিৰংগা আৰু সেইটোৰে আমাৰ হাবৰাঘাট মহাবিদ্যালয়ৰ পৰা এক ৰেলী উলিওৱা হৈছে আৰু সকলো ষ্টুডেণ্টে অংশগ্ৰহণ কৰিছে, ল'ৰা ছোৱালীয়ে। আৰু আমাৰ এই চৰকাৰৰ অনুমতি সাপেক্ষে 15 আগষ্টৰ আগত আমি সকলোৱে হাবৰাঘাট মহাবিদ্যালয়ৰ পৰা ৰেলী উলিয়াইছোঁ আৰু এই ৰেলীটো আনন্দৰে ৰেলীটো উপভোগ কৰি আছে। আপোনালোকে দেখিব পাৰিছে পিছৰ যিটো পৰিৱেশ। আমি এইটো 75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আমাৰ চৰকাৰে 3দিনীয়া কাৰ্যসূচী ঘোষণা কৰিছে। আমি সকলো ঘৰতে যাতে জাতীয় পতাকা কি কৰা হয়, তাৰ কাৰণে তাৰমানে কি সজাগতা সৃষ্টি কৰাৰ কাৰণে ঘৰ ঘৰ তিৰংগা ঘৰ ঘৰ তিৰংগা আৰম্ভ কৰিছোঁ আমাৰ হাবৰাঘাট মহাবিদ্যালয় পৰিয়ালবৰ্গৰ পৰা। গতিকে আজি আমি এটা এক শোভাযাত্ৰা আয়োজন কৰিছোঁ। নিশ্চয় এই শোভাযাত্ৰাই আমাৰ সকলোকে আমাৰ স্থানীয় মানুহবিলাকক সজাগ আৰু সচেতন কৰি তুলিব, যিটোৱে নেকি আমাৰ এই 75 সংখ্যক স্বাধীনতা দিৱস যিটো আজাদী কা অমৃত মহোৎসৱৰ এক সফল ৰূপায়ণ কৰিব বুলি আশা ৰাখিছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। আমাৰ ৰাকিব ছাৰ, আজি কি হ'ব মানে ৰেলীটো কেনেকুৱা লাগিছে? ৰেলীটো মানে ঘৰ ঘৰ তিৰংগা। হয়, ইয়াতে আমি এটা প্ৰচেশ্যন ওলাইছোঁ। আচ্ছা, প্ৰচেশ্যনটো আমি কৃষ্ণাই থানাৰ সন্মুখেদি গৈ চাৰিআলিদি ঘূৰি আহিম। আচ্ছা। তাৰপিছত লাহে লাহে যিখিনি কাৰ্যসূচী আমাৰ দিনটো সেইটো চলাই যাম। भारत माता की वंदे
তো এই ক্ষেত্ৰত আমাৰ বাইদেউ আছে, আমাৰ বাইদেৱে কি ক'ব এই ক্ষেত্ৰত আমাৰ ৰেলীৰ ক্ষেত্ৰত আজি? আজি আমি ৰেলী কৰিবলৈ ওলাইছোঁ ইয়াতে। আমি 75th ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেট কৰিবলৈ আহিছোঁ। চ' আৱাৰ ষ্টুডেণ্টছ আৰ এনজয়িং ইট, আৱাৰ ষ্টুডেণ্টছ আৰ পাৰ্টিচিপেটিং ইট। আৰু আমি শ্লোগান দিছোঁ বন্দে মাতৰম বুলি, আমি শ্লোগান দিছোঁ ভাৰত মাতা কি জয় বুলি। জয় হিন্দ। থেংক ইউ বাই মেম। বাইদেউ আপুনি কি ক'ব আমাৰ এই ৰেলীৰ আজি বিষয়ে? আজি আমাৰ ভাৰত স্বাধীন হোৱাৰ আজি 75 সংখ্যক স্বাধীনতা দিৱস। গতিকে আজি চৰকাৰে এটা হেৰি কৰিছে যে ঘৰে ঘৰে তিৰংগা হেৰি কৰিব লাগে, উত্তোলন কৰিব লাগে। আৰু আজি আমি কলেজৰ পৰা প্ৰচেছনত ওলাইছোঁ, ভাল লাগিছে। তো এই ক্ষেত্ৰত আমাৰ ছাৰে উপস্থিত আছে। আজি ছাৰে আমাৰ কি ক'ব এই ক্ষেত্ৰত? আমাৰ এটা পদক্ষেপ লৈছে আৰু তাৰ কাৰণে আমি সকলো আগবাঢ়ি আহিছোঁ। সকলোৱে যাতে যি পদক্ষেপ লৈছে হৰ ঘৰ তিৰংগা, তাক যাতে সকলোৰে ৰূপায়িত কৰে, তাৰ বাবে আমি সকলোৰে ওচৰত অনুৰোধ জনালোঁ। আৰু আশা কৰোঁ ৭৫ বছৰ যি স্বাধীনতা দিৱস আছে, ই সম্পূৰ্ণৰূপে আমাৰ ভাৰতবৰ্ষক পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰতো অধিক ভূমিকা গ্ৰহণ কৰিব আৰু ই আমাৰ ভাৰতবৰ্ষক উজ্বলাই দিব বুলি বিশ্বাস থাকিলে আমি অ'কে, ধন্যবাদ ছাৰ, ধন্যবাদ। আমাৰ ভাইচ প্ৰিন্সিপাল ছাৰ আমাৰ মাজত উপস্থিত আছে। ছাৰে কি ক'ব এই ক্ষেত্ৰত আজিৰ? আজি আমাৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীত হাবৰাঘাট মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে আমাৰ শিক্ষক কৰ্মচাৰীয়েও অংশগ্ৰহণ কৰিছে। গতিকে আমি অতি আনন্দিত হৈছোঁ। স্বাধীনতা দিৱসৰ এই কাৰ্যসূচী আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীৰ লগতে সমগ্ৰ অসম তথা ভাৰতবৰ্ষতে পালন হৈছে। গতিকে তাৰ লগত সংগতি ৰাখি হাবৰাঘাট মহাবিদ্যালয়েও আমি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। সঁচাকৈয়ে আমি ভাৰতবৰ্ষ আজি ৭৫তম স্বাধীনতা দিৱসৰ প্ৰাক্ষণত আমি এই কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচী লৈ আমি সঁচাকৈয়ে আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। এইখিনিয়ে ক'বলগীয়া। ধন্যবাদ ছাৰ।